বিচাৰিছো যে এটা জাতি কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বিখিনি আৰু তাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি আছে তেখেতসকল একে জাতি, একে ভাষা, একে সংস্কৃতি আৰু আমি একেখন ৰাজ্যৰ ভিতৰতে আছো। একেখন ৰাজ্যৰ ভিতৰত থকাৰ পিছতো তেখেতসকলক অনুসূচিত জনজাতি হিচাপে সকলোখিনি সা সুবিধা দিয়া আছে, কিন্তু আমি বাহিৰৰখিনিক সেই সা সুবিধা দিয়া হোৱা নাই। ৰাজনৈতিক অধিকাৰ নাই, ভূমি সংৰক্ষণৰ ক্ষেত্ৰত নিৰাপত্তা নাই। গতিকে আমি ভাবিছো একে জাতি, একে চিকিউৰিটি লাগে, আমাক একে ষ্টেটাছ লাগে। সেই আৰু যিসকল আমাৰ দল সংগঠনে অংশগ্ৰহণ কৰিলে তেখেতসকলক মই অভিনন্দন জনাইছো, তেখেতলোকক ধন্যবাদ জনাইছো আৰু ক'বলৈ বিচাৰিছো এই বুলি যে আজি যি সমদল আহি জোৰ সমদলৰ জুইকুৰা যে জ্বলিছে, ই আচলতে যোৱা বিগত ৭৭ বছৰ ধৰি যি প্ৰতাৰণা কৰিছে, আমি যি ক্ষোভৰ জুইহে জ্বলিছে, এই অগ্নি আমাৰ হৃদয়ৰ অগ্নি উমি উমি জ্বলি থকা আজি বহিঃপ্ৰকাশ হৈছে। ইয়াৰ দ্বাৰা আমি আমাৰ মানুহখিনিক জগোৱাৰ লগতে চৰকাৰৰ চকু মেল খুৱাবলৈ বিচাৰিছো যে আমি এই পোহৰে যাতে তেখেতসকলৰ মনবিলাকো পোহৰাই তোলে আৰু আমাৰ যে বিগত ৭৭ বছৰে 1951 চনত আমাৰ কাৰ্বি আংলং ডিমা হাছাও জিলা গঠন হোৱাৰ পিছত আমাৰ তাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি মানুহ আছে সেইখিনিক পৰ্যায়ক্ৰমে জনজাতিৰ তালিকাৰ পৰা চেঞ্চাছবিলাকত পৰ্যায়ক্ৰমে বাদ দি গৈ আছে। 1951 চনত যিখিনি আছিলে 1961 চনত আৰু তাতকৈ কম দেখুৱাইছে আৰু 1971 চনত সম্পূৰ্ণ কাৰ্বি আংলঙৰ আৰু ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিখিনিক সম্পূৰ্ণ জেনেৰেল হিচাপত দেখুৱাইছে। গতিকে আমাৰ যিটো ভূমি সংৰক্ষণ হওক বা অন্য আসন সংৰক্ষণ হওক সেইবিলাক আমি পোৱা নাই। আৰু তাৰ বিপৰীতে যে সামান্য আপোনাৰ এডুকেশ্যন, ইকনমিক আৰু এমপ্লয়মেণ্টৰ কাৰণে যি বেনিফিট এটা 1982 চাৰ্কুলাৰ যোগেদি দি আছে, এইখিনি আচলতে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি দিয়া বস্তু নহয়। অসম চৰকাৰৰ ফালৰ পৰা সেইটো দিয়া হৈছে, সেইটো স্থায়ী বস্তু নহয়, যিকোনো সময়তে উদ্ধাৰ কৰিব পাৰে। কিন্তু এই বিষয়টোকে বাৰে বাৰে উত্থাপন কৰাৰ পিছত আপোনালোকে জানে যে 2016 চনতো এই বিষয়টো লোকসভাৰ মজিয়া পাইছিলেগৈ 325 নম্বৰ বিল যোগে, কিন্তু সেই বিলখন পাছ নহ'ল আৰু 2019 চনত যেতিয়া লোকসভা ভংগ হ'ল সেই বিলখন নাল এণ্ড ভইড হৈ গ'ল, মানে লেপছ হৈ গ'ল। তাৰপিছত 4 ছেপ্টেম্বৰ 2021 তাৰিখে 6টা সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ লগত যি চুক্তি হৈছিলে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, তাৰ 3.5 নং দফাটোত এই কথাটোৱে উল্লেখ আছিল যে অট'নমাছ কাউন্সিলৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি লোক আছে তেখেতসকলক অনুসূচিত জনজাতি হিচাপে সাংবিধানিক মৰ্যাদা দিয়া হ'ব। কিন্তু সেই চুক্তি হৈ যোৱাৰ কেইবাবছৰো হ'ল আৰু এই বিষয়ে আমি বিভিন্ন সময়ত আলাপ আলোচনা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে 13 ছেপ্টেম্বৰ 2022 চনত দিছপুৰত এলানি আলোচনা হৈছিলে। তাৰপিছত তেখেতে যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। তাৰপিছত 2025 চনৰ এপ্ৰিল মাহত যে আপোনাৰ পঞ্চায়ত ইলেকশ্যন হ'বলৈ গৈ আছিল, তাত আমি যেতিয়া ভোট বৰ্জনৰ হুংকাৰ দিলোঁ, তাৰপিছত আমাক তাৰালাংচলৈ মাতিলে 17 এপ্ৰিল 2025 চনত আমাক মাতিলে। তাতে তেওঁলোকে কথা দিলে যে 3-4 মাহৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীদেৱে তাতে কথা দিলে অহা 3-4 মাহৰ ভিতৰতে এই বিষয়টো মীমাংসা কৰা হ'ব। কিন্তু আজি 9 মাহ পাৰ হ'ল, ইয়াৰ মাজত